খাব লৈছোঁ দেই আজি অকলে অকলে বহি পেলাই ধুনীয়াকৈ আপোনালোকে খালেনে দুপৰীয়া ভাত মুঠি মই খাওঁ বুলি লৈছোঁ আৰু দেই এয়া লৈ লৈছোঁ জলফাই এটা গাজৰ এডোখৰ বিট এচকল পিঁয়াজ এফাল জলকীয়া নিমখ আৰু এইফালে মাংস এনেদৰে খাওঁ বুলি লৈছোঁ দেই দুপৰীয়া ভাত মুঠি বতৰ বেৰা নহয় বেয়া গুমা কৰি আছে মাংস চব্জি কালিও হয় আজি বেলেগ চব্জি নবনালোঁ আৰু অকলে আছোঁ যিহেতু সেইকাৰণে মাংস চব্জিয়ে খাওঁ বুলি লৈছোঁ আৰু মাছেই হওক বা মাংসই হওক আগদিনা খোৱাতকৈ পিছদিনা খালে বেছি সোৱাদ লাগে নহয় জানো বাৰু মই কালি বনাইছিলোঁ মাংস আৰু অকল আলু আৰু বিলাহী দি পেলাই ব্ৰইলাৰ মাংস নাই খোৱা যদি আপোনালোকে খাই লওক ময়ো খাই লওঁ দেই এতিয়া